নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল dpinfoguide1753 এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছো ছাৰ বাইদেউসকল এই ভিডিঅ'টোত শিক্ষক তথা অন্যান্য সকলো ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহা সংক্ৰান্তত অহা এটা অত্যন্ত ভাল খবৰ শ্বেয়াৰ কৰিব খুজিছো আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টোৰ ইনফৰমেশনখিনি সকলো শিক্ষক তথা ৰাজ্যিক কৰ্মচাৰীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভাল খবৰটো লাভ কৰিব পাৰে তেনেহলে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়ো ছাৰ বাইদেউসকল এইটো হৈছে এটা বিশেষ WT মেছেজ যেটো এই মাহৰ দৰমহাৰ সংক্ৰান্তত জাৰি কৰা হৈছে আপোনালোকে স্ক্ৰিনলৈ লক্ষ্য কৰক ইয়াত ফ্ৰম ফাইনেন্স আসাম দিছপুৰ টু অল ডেপকমছ / সাব ডিভিজনেলছ ইনফো অল ট্ৰেজাৰী অফিচাৰ্ছ আৰু এই WT মেছেজটো 13/3/2023 তাৰিখে জাৰি কৰা হৈছে ইয়াৰ মূল কথাটো হৈছে যেহেতু এই বৰ্ষ অৰ্থাৎ বিত্তীয় বৰ্ষ শেষ হ'বলৈ আৰু মাত্ৰ কেইটামান দিন আছে সেই কাৰণে ইয়াত কোৱা হৈছে যে ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহা ওয়েজেজ তথা পেনচনৰ লগত জড়িত যিমানসমূহ বিল আছে সেই বিলসমূহ 18/3/2023 তাৰিখৰ ভিতৰত সাবমিট কৰিবৰ কাৰণে কোৱা হৈছে আৰু এই যে বিলসমূহ ডিসপোজ কৰিবৰ কাৰণে এটা ডেডলাইন বান্ধি দিছে সেই ডেডলাইনটো হৈছে 22/3/2023 তাৰিখ অৰ্থাৎ সকলো ধৰণৰ কৰ্মচাৰীৰ পেনচনে হওক ওয়েজেজে হওক বা স্যালাৰিয়ে হওক সকলো ধৰণৰ বিলৰ কামসমূহ 22/3/2023 তাৰিখৰ ভিতৰত ডিসপোজ কৰিব লাগিব ইয়াত এটা কথা স্পষ্টকৈ উল্লেখ কৰি দিছে আপোনালোকে শেষৰ লাইনটো লক্ষ্য কৰক ট্ৰেজাৰী অফিচাৰ্ছ মে বি ডাইৰেক্টেড টু ফলো দা ডেডলাইনছ strictly and dispose all claims by 22/3/2023 অৰ্থাৎ 22/3/2023 তাৰিখৰ ভিতৰত সকলো ধৰণৰ বিল সম্বন্ধীয় ক্লেইম ডিসপোজ কৰিবৰ কাৰণে স্ট্ৰিক্টলি নিৰ্দেশনা দিয়া হৈছে গতিকে ছাৰ বাইদেউসকল স্যালাৰিৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথা ভাল খবৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো চাই থাকিব ইউটিউবত আমাৰ চেনেল dpinfoguide ধন্যবাদ